Hello students, welcome back to my channel. আজি আমি অষ্টম শ্ৰেণীৰ সায়েন্সৰ যেটো চেপ্টাৰ নম্বৰ 10 আছে কৈশোৰ প্ৰাপ্তি এই কৈশোৰ প্ৰাপ্তিৰ কোশ্চেন আনসাৰবোৰ আলোচনা কৰিম আৰু লগতে আমি ভালকে বুজিও যাম যে কোনটো কোশ্চেনত কি কৈছে তো ভিডিওটো লাষ্টলৈকে থাকিবা আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো আৰম্ভ কৰিব লৈছো আমাৰ প্ৰথম কোশ্চেনটো ইয়াতে কি দিয়া আছে আমাৰ প্ৰথম কোশ্চেনটো দিয়া আছে অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থসমূহক কি নামেৰে নামকৰণ কৰা হৈছে মানে আমাৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে কিছুমান পদাৰ্থ নিঃসৰণ কৰে এই পদাৰ্থসমূহক কি নামেৰে জনা যায় মানে এইবোৰ পদাৰ্থ আমাৰ কি নামেৰে জনা যায় হৰমন নামেৰে জনা যায় ঠিক আছে তা আমি এনেকৈ লিখিব পাৰো অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থসমূহক হৰমন নামেৰে নামকৰণ কৰা হৈছে ঠিক আছে তাৰ পিছত আমি আহিম যে কৈশোৰ কাল কাক বলে ঠিক আছে ইয়াতে কি দিয়ে জীৱনৰ যেটো কালত শৰীৰৰ শাৰীৰিক পৰিৱৰ্তন হয় পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই সময়ছোৱাকে কৈশোৰ কাল বলে মানে আমাৰ ইয়াতে কি কৈছে যে আমাৰ যেটো কালত শাৰীৰিক পৰিৱৰ্তন হয় আমাৰ প্ৰজনন ক্ষমতা প্ৰাপ্ত হয় এই সময়ছোৱাকে আমাৰ কি বুলি কোৱা হয় কৈশোৰ কাল বুলি কোৱা হয় আশা কৰিছো বুজি পাইছা তোমালোকে তাৰ পিছত 3 নম্বৰ কোশ্চেনত আইছো 3 নম্বৰ কোশ্চেন আমাক দিছে যে মাহেকীয়া ঋতু চক্ৰ কি ব্যাখ্যা কৰা মাহেকীয়া ঋতু চক্ৰ আমাক ব্যাখ্যা কৰিব দিছে ইয়াত কি দিয়া আছে আগত আমি পঢ়ি চাম যে মহিলাৰ প্ৰজনন ক্ষমতা 10 পৰা 12 বছৰ অৱস্থাৰ বয়সত আৰম্ভ হয় মানে আমাৰ মহিলাবোৰ যে আছে ইহঁতৰ প্ৰজনন ক্ষমতাটো যে আছে 10 বছৰৰ পৰা 12 বছৰ বয়সতে আৰম্ভ হৈ যায় অৰ্থাৎ প্ৰজনন প্ৰাপ্তি হোৱাৰ পৰাই আৰম্ভ হয় এই ক্ষমতা 45 পৰা 50 বছৰলৈ চলি থাকে আমাৰ মহিলাবোৰৰ প্ৰজনন ক্ষমতা 10 বছৰৰ পৰা আৰম্ভ হয় 10 পৰা 12 বছৰৰ পৰা আৰম্ভ হয় আৰু 45 পৰা 50 বছৰলৈ চলি থাকে ঠিক আছে তাৰ পিছত কি দি আছে প্ৰজনন প্ৰাপ্তিৰ পৰাই ডিম্বাণু গঠন হৈ পুৰঠ হ'বলৈ ধৰে আৰু পুৰঠ ডিম্বাণু 28 পৰা 30 দিনৰ ভিতৰত একোটাকৈ নিঃসৰণ হয় মানে আমাৰ প্ৰজনন প্ৰাপ্তিৰ পৰাই ডিম্বাণুটো গঠন হয় আৰু কি পুৰঠ হ'বলৈ ধৰে আৰু 28 পৰা 30 দিনৰ ভিতৰত একোটাকৈ নিঃসৰণ হয় যদি এই ডিম্বাণু নিষেচন নহয় ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বাণু জৰায়ুৰ ডাঠ আৱৰণৰ আৰু ৰক্তনলিকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে গম পাইছা আৰু ইয়াৰ ফলত ৰক্তক্ষৰণ হয় ইয়াকে মাহেকীয়া ঋতুচক্ৰ বুলি কোৱা হয় মানে ঘটনাটো কি হয় আমাৰ মহিলাবোৰৰ ক্ষেত্ৰত কি হয় 10 পৰা 12 বছৰত কি হয় আমাৰ প্ৰজনন ক্ষমতা আৰম্ভ হয় আৰু এটো কি 45 পৰা 50 বছৰলৈ চলি থাকে ঠিক আছে আমাৰ পুৰঠ ডিম্বাণুবোৰ কি হয় 28 পৰা 30 দিনৰ ভিতৰত একোটাকৈ নিঃসৰণ হয় আৰু ই কি হয় যদি ই ডিম্বাণু নিষেচন নহয় তেতিয়া কি হয় জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলিকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে আৰু ইয়াৰ ফলত কি হয় ৰক্তক্ষৰণ হয় এই ৰক্তক্ষৰণ হোৱাকে আমাৰ কি বুলি কোৱা হয় মাহেকীয়া ঋতুচক্ৰ বুলি কোৱা হয় আশা কৰিছো বুজি পাইছে তাৰ পিছত কি দি আছে যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা কৰা মানে যৌৱনৰ সময়ত আমাৰ দেহত কি পৰিৱৰ্তন হয় এইটো তালিকা বনাব দিছে তো প্ৰথমত কি আছে যৌৱন প্ৰাপ্তৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তনসমূহ হল প্ৰথম পৰিৱৰ্তনটো কি হয় আমাৰ শৰীৰৰ উচ্চতা বৃদ্ধি হয় তাৰ পিছত শাৰীৰিক পৰিৱৰ্তন হয় তাৰ পিছত ল'ৰা ছোৱালীয়ে প্ৰজনন ক্ষমতা লাভ কৰে তাৰ পিছত ল'ৰাৰ মাত গলগলীয়া হয় তাৰ পিছত যৌনাংগৰ বিকাশ হয় তাৰ পিছত ধৰ্ম গ্ৰন্থ আৰু তৈল গ্ৰন্থ নিঃসৰণ বৃদ্ধি পায় ঠিক আছে তাৰ পিছত মগজুৰ বিকাশ ঘটে এইকেইটা আমাৰ কি হয় দেহৰ পৰিৱৰ্তন হয় যৌৱন প্ৰাপ্তিৰ সময়ত ঠিক আছে তাৰ পিছত আমি 5 নম্বৰ কোশ্চেনত আহিছো কি দিছে অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আৰু নিঃসৰণ কৰা হৰমনৰ এখন তালিকা প্ৰস্তুত কৰা মানে আমাক কি কৰিছে গ্ৰন্থি এটাৰ নাম লিখিব দিছে আৰু ই কি হৰমন নিঃসৰণ কৰে এইটো ক'ব দিছে তো আমাৰ নিঃসৰণ কৰা হৰমনসমূহ অণ্ডাশয় কি হৰমন নিঃসৰণ কৰে টেষ্টস্টেৰন ডিম্বাশয়ে কি কৰে ইষ্ট্ৰজেন থাইৰয়েডে কি কৰে থাইৰক্সিন এড্ৰিনালিনে কি কৰে এড্ৰিনালিন তাৰ পিটুইটাৰিয়ে কি কৰে বৃদ্ধি হৰমন আৰু পেনকিচিনে কি কৰে ইনসুলিন হৰমন নিঃসৰণ কৰে ঠিক আছে তাৰ পিছত 6 নম্বৰ কোশ্চেন কি দিছে যে যৌন হৰমন কি
সেইবোৰক কিয় এনে নাম দিয়া হয় সেই হৰমনবোৰৰ কাৰ্য বৰ্ণনা কৰা। প্ৰথমত আমি পঢ়িছোঁ যৌন হৰমন কি, যে অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা নিঃসৰণ হোৱা হৰমনক যৌন হৰমন বোলে। অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা যি হৰমনটো নিঃসৰণ হয় তাকে যৌন হৰমন বুলি কোৱা হয়। সেইবোৰক কিয় এনে নাম দিয়া হয়? তো এইবোৰক কিয় এনে নাম দিয়া হয়? ডিম্বাশয়ে স্ত্ৰী হৰমন বা ইষ্ট্ৰজেন আৰু অণ্ডাশয়ে পুং হৰমন বা টেষ্টষ্টেৰন নিঃসৰণ কৰে, সেইবাবে ইহঁতক যৌন হৰমন বলে। মানে আমাৰ ডিম্বাশয়ে কি হৰমন আমাৰ নিঃসৰণ কৰে? ইষ্ট্ৰজেন। আৰু অণ্ডাশয়ে কি কৰে? আমাৰ টেষ্টষ্টেৰন কৰে। এইবাবে ইহঁতক কি বুলি কোৱা হয়? যৌন হৰমন বুলি কোৱা হয়। ইহঁতৰ কি দিছে? হৰমনবোৰৰ কাৰ্য বৰ্ণনা কৰা। কাৰ্য কি? পুৰুষৰ টেষ্টষ্টেৰন হৰমনৰ বাবে, পুৰুষৰ যে টেষ্টষ্টেৰন হৰমন থাকে ইহঁতৰ বাবে মুখমণ্ডলত দাড়ি গজে, ঠিক আছে। তাৰপিছত কান্ধৰ আকাৰ ডাঙৰ হয়, বুকু, বাহু, তলৰ গুপ্তাংগৰ নম গজে। তাৰপিছত কি হৈছে? মহিলাৰ ইষ্ট্ৰজেন যে হৰমন আছে তাৰ বাবে কি হয়? স্তনৰ বিকাশ হ'বলৈ ধৰে, স্তনৰ গাখীৰ নিঃসৰণৰ গ্ৰন্থিৰ উদ্ভৱ হয়, আৰু কি বাহুৰ তলত আৰু গুপ্তাংগত নম গজে, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তাৰপিছত কি দিছে? উপযুক্ত উক্তিটো বাছি উলিওৱা, ঠিক আছে। প্ৰথমত কি দিয়া আছে? কিশোৰসকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো কি দিছে? উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে, শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন। তাৰপিছত কিশোৰসকলে সদায় কি কৰে? ভোক বেছি। আৰু 4 নম্বৰ কি দিছে? কিশোৰসকলৰ স্বাদ মুকুল অধিক সঞ্চয়। তো আমাৰ আনসাৰ কি হ'ব? আনসাৰ হ'ব 2 নম্বৰ, শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ আমাৰ কি প্ৰয়োজন, ঠিক আছে। তাৰপিছত 2 নম্বৰত কি দি আছে? মহিলাৰ প্ৰজনন বয়স আৰম্ভ হয় যেতিয়া মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়, যেতিয়া স্তনৰ বিকাশ হয়, যেতিয়া দেহৰ ওজন বাঢ়ে, যেতিয়া অসুখ হয়। আমাৰ আনসাৰটো কি হ'ব? 1 নম্বৰ, যেতিয়া মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়, ঠিক আছে। তাৰপিছত আমি চাম কি দিছে? যে কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হ'ল চিপছ, চাওমিন, কক, তাৰপিছত ৰুটি, দাইল, শাক পাচলি, ভাত, চাওমিন, বাৰ্গাৰ, তাৰপিছত শাক পাচলিযুক্ত কাটলেট, চিপছ আৰু নেমু ৰস। আমাৰ আনসাৰ হ'ব 2 নম্বৰ, ৰুটি, দাইল, শাক পাচলি, ঠিক আছে। তাৰপিছত আমাৰ চমু টকা লিখিব দিছে। ইয়াতে চমু টকা কি প্ৰথমত কি দিছে? ডিঙিৰ ঘটিকা। তো এতিয়া ডিঙিৰ ঘটিকা কি বস্তু? প্ৰজনন ক্ষমতা প্ৰাপ্তৰ সময়ত ষড়যন্ত্ৰ বৃদ্ধি হ'বলৈ ধৰে। ষড়যন্ত্ৰ মানে আমাৰ যিটো আমাৰ ডিঙিৰ পৰা যিটো আমাৰ চাউণ্ডটো ওলায়, এইটোকে আমি কথা ক'ব পাৰোঁ যে এইটোকে আমাৰ ষড়যন্ত্ৰ বুলি কোৱা হয়। ল'ৰাৰ ক্ষেত্ৰত ষড়যন্ত্ৰবোৰ ডাঙৰ হয়। ল'ৰাৰ ক্ষেত্ৰত কি হয়? ষড়যন্ত্ৰবোৰ ডাঙৰ হয়। ল'ৰাৰ বৃদ্ধিত ষড়যন্ত্ৰ গ্ৰীব অঞ্চলত বাহিৰলৈ বাঢ়ি অহা অংশটোক ডিঙিৰ ঘটিকা বোলে। মানে আমাৰ ষড়যন্ত্ৰটো বয়সৰ লগতে ল'ৰাৰ ক্ষেত্ৰত কি হয়? বাহিৰলৈ আহিবলৈ ধৰে, আৰু এইটোকে কি বুলি কোৱা হয়? ডিঙিৰ ঘটিকা বুলি কোৱা হয়। তাৰপিছত কি দিছে? গৌণ লিংগ চৰিত্ৰ। গৌণ লিংগ চৰিত্ৰ কি? অণ্ডাশয় আৰু ডিম্বাশয়ৰ প্ৰজনন অংগ। অণ্ডাশয় আৰু ডিম্বাশয় কি? আমাৰ প্ৰজনন অংগ, আমি জানো। এই অংগসমূহত যথাক্ৰমে শুক্ৰাণু আৰু ডিম্বাণু নামৰ জনন কোষৰ উৎপন্ন হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ল'ৰাৰ মুখমণ্ডলত দাড়ি আৰু গোফ গজে, ঠিক আছে। এই লক্ষণসমূহৰ দ্বাৰা ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ কৰিবৰ বাবে এই চৰিত্ৰসমূহক গৌণ লিংগ চৰিত্ৰ বুলি কোৱা হয়। মুঠতে যদি মই সংক্ষেপত ক'ব বিচাৰোঁ, যিবোৰ চৰিত্ৰৰ দ্বাৰা আমি চিনাক্ত কৰিব পাৰোঁ এইটো এটা ল'ৰা আৰু এইটো এটা ছোৱালী, এইবোৰ চৰিত্ৰকে আমাৰ কি বুলি কোৱা হয়? গৌণ লিংগ চৰিত্ৰ বুলি কোৱা হয়। তাৰপিছত কি দিছে? যে জন্মপূৰ্বক লিংগ নিৰ্ধাৰণ, মানে আমাৰ জন্ম হোৱাৰ আগতে এটা কেঁচুৱাই ল'ৰা নে ছোৱালী আমি জানো যে এইটোৰে কথা কৈছে, যে জন্মপূৰ্বক লিংগ নিৰ্ধাৰণ। এইটো কি? মানুহৰ দেহৰ প্ৰতি কোষ কেন্দ্ৰত থকা ক্ৰমজমৰ সংখ্যা 23 যোৰ। মানে মানুহৰ দেহত যে ক্ৰমজমৰ সংখ্যা আছে এইটো কি? 23 যোৰ। এই ক্ৰমজমক যৌন ক্ৰমজম বা
XY বুলি নামাকৰণ কৰা হয়। এই ক্ৰমজমক যৌন ক্ৰমজম বা XY বুলি কি কৰা হয় নামাকৰণ কৰা হয়। মহিলাৰ ক্ষেত্ৰত দুডাল X ক্ৰমজম আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y ক্ৰমজম থাকে। কি আমাৰ মহিলাৰ ক্ষেত্ৰত কি কেৱল X ক্ৰমজমে দুডাল থাকে আৰু আমাৰ পুৰুষৰ ক্ষেত্ৰত কি এডাল X থাকে এডাল Y থাকে। জনন কোষ মানে ডিম্বাণু শুক্ৰাণুৰ বোৰত এজৰ ক্ৰমজম থাকে। জনন কোষত কি এজৰ ক্ৰমজম থাকে। নিষক্ত নোহোৱা ডিম্বাণুৰ মাত্ৰ এডাল X ক্ৰমজম থাকে, কিন্তু শুক্ৰাণুবোৰত দুই প্ৰকাৰৰ ক্ৰমজম থাকে। ঠিক আছে, আমাৰ ডিম্বাণুত এটা ক্ৰমজম থাকে আৰু আমাৰ শুক্ৰাণুত কি থাকে দুটা ক্ৰমজম থাকে। X ক্ৰমজম যুক্ত এটা শুক্ৰাণুৱে ডিম্বাণুক নিষক্ত কৰিলে তাৰ পৰা সৃষ্টি হোৱা জনন কোষত যদি দুডাল X ক্ৰমজম হয় তেতিয়া জনন কোষৰ কন্যা সন্তান বিকাশ হ'ব, আৰু শুক্ৰাণুৱে ডিম্বাণু নিষেচন কৰোঁতে যদি X আৰু Y দুডাল ক্ৰমজম থাকে তেন্তে জনন কোষত পুৰুষ সন্তানৰ বিকাশ হ'ব। তে আমাৰ কি পালো যে ডিম্বাণুত এটা XX ক্ৰমজম থাকে আৰু শুক্ৰাণুত XY ক্ৰমজম থাকে। এই দুটা যেতিয়া কি হ'ব প্ৰজনন হ'ব, হোৱাৰ পিছত যদি আমাৰ কেঁচুৱাটোত XX ক্ৰমজম পোৱা যায় তেনেহ'লে এইটো কন্যা সন্তান বুলি ধৰা হ'ব, আৰু যদি XY ক্ৰমজম পোৱা হয় এইটো আমাৰ কি ল'ৰা সন্তান বুলি ধৰা হ'ব। মই আশা কৰিছোঁ তোমালোকক কিবা মই বুজাব পাৰিছোঁ এইটো চেপ্টাৰৰ। যদি বুজাব পাৰিছোঁ তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।